যোৱাকালি আপোনাৰ মাজবাট অঞ্চলৰ আপোনাৰ মাজবাট থানাৰ অন্তৰ্গত তিনিজন আমাৰ মুছলিম সম্প্ৰদায়ৰ আমাৰ ব্যক্তি আমাৰ ইনামুল হক, আজিবুৰ ৰহমান আৰু ৰফিকুল ইছলাম এই তিনিজন ব্যক্তিয়ে আমাৰ হিন্দু দুজনী ছোৱালীক লৈ আমাৰ পিকনিকত যায় আৰু পিকনিকত গৈ পেলাই তেখেতসকলে অশ্লীল আপোনালোকে কামবিলাক কৰে। আৰু তেখেতসকলক মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ যিহেতু আমাৰ হিন্দুৰ ওপৰতে এই বৰ্বৰকে আমাৰ অত্যাচাৰ কৰি আছে, বাৰে বাৰে অত্যাচাৰ কৰি আছে। এই প্ৰশাসনে আমাৰ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে যদিও আজিলৈকে তেখেতসকলে সেই বিষয়লৈ অৱগত হোৱা নাই। আৰু সিহঁতে কি ভাবিছে আমাৰ এই যে জাতি, আমাৰ হিন্দু জাতিক তেখেতসকলে কি বুলি ভাবিছে, আমি তেখেতসকলক আমি ধিক্কাৰ জনাইছো। আৰু এই যে আমাৰ তিনিজন আমি যে পাখণ্ড আছে, সেই তিনিজন পাখণ্ডক আজি যদি এই আজীৱন জেল নহয় তেতিয়াহ'লে আমি এই হিন্দু সমাজে আমি বিশেষ ব্যৱস্থা ল'ম। যিহেতু আমি হিন্দু সমাজে আমি বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈছো আৰু এই বিষয়লৈ আমি চিন্তা চৰ্চা কৰিছো। আৰু এই বিষয়লৈ চিন্তা চৰ্চা কৰি আমি এটা সিদ্ধান্ত লৈছো যে যদি এই তিনি পাখণ্ডক যদি এই শাস্তিৰ ব্যৱস্থা নকৰে, এই যাৱজ্জীৱন যদি জেল নিদিয়ে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হৈ যাম। কিয়নো দেখা যায় যে আমাৰ বিভিন্ন আমাৰ মুছলিম দল সংগঠনে সিহঁতে প্ৰতিবাদ কৰিছে, আমাৰ লগত মিলিত হৈ পেলাই আমাক এই হিন্দু মুছলিম মিলিত হৈ পেলাই সিহঁতে কৈছে, সিহঁতে বিভিন্ন মন্তব্য ৰাখিছে যে আজি আমাৰ হিন্দু মুছলিম ভাই হৈ থাকিম, থাকা সত্ত্বেও সিহঁতে এই আমাৰ নাৰীৰ ওপৰতে আমাৰ নিৰ্যাতন চলাইছে আৰু এইবিলাক আমি মানি লোৱা নাই। যিহেতু আমাৰ বহুতবাৰ আমাৰ এলেকাত দেখিছো, দেখা সত্ত্বেও সিহঁতে কিয় আমি আজি আমাক এই বেয়া চকুৰে চাইছে, এইটো আমি কেতিয়াও আমি মানি নলওঁ। কাৰণ এইটো সিদ্ধান্ত আমি এইটো লৈছো, আমি হিন্দু দল সংগঠনে যে অনাগত দিনত যদি আমাৰ হিন্দু ছোৱালীৰ ওপৰতে কোনো যদি অত্যাচাৰ কৰে আৰু হিন্দু ছোৱালীৰ ওপৰত যদি আমাৰ যদি কোনো বেয়া নজৰ দেখে তেতিয়াহ'লে আমি স্তব্ধ হৈ বহি নাথাকো। আমি হিন্দু সমাজে আমি বিহিত ব্যৱস্থা কৰাৰ কাৰণে বাধ্য হ'ম। আৰু অসম চৰকাৰে আমি কেন্দ্ৰ চৰকাৰ এটা কথা ক'ব বিচাৰিছো যে কেন্দ্ৰীয় চৰকাৰ আমাৰ যিটো প্ৰশাসন বিভাগ আৰু অসম চৰকাৰ প্ৰশাসন বিভাগক যে আপোনালোকে এটা কঠোৰ এটা সিদ্ধান্ত লওক। অসমৰ মুখ্যমন্ত্ৰীলৈ মই এটা অনুৰোধ কৰিছো যে আমালোকে এই নাৰীৰ এটা সুব্যৱস্থা লাগে। আমাৰ হিন্দু নাৰীৰ সুব্যৱস্থা আমাৰ নাই বৰ্তমান দেখা গৈছে। এনেকুৱা বাৰম্বাৰ বহুজনৰ আমাৰ এই বিশৃংখলা দেখা গৈছে যে আমাৰ মুছলিম ল'ৰাবিলাকে আজি আমাৰ হিন্দু ল'ৰাৰ ওপৰতে অত্যাচাৰ কৰিছে। কিন্তু মই মুছলিম ল'ৰাসকলক মুঠি জাতিক মই ক'ব বিচৰা নাই যে মুছলিম সমাজত আমাৰ এই বেয়া চৰিত্ৰৰ ল'ৰাবিলাকক লৈ আজি মুছলিম সমাজ আজি জগৰীয়া হৈ আছে। কাৰণ সেই মুছলিমসকলক মই আহ্বান জনাওঁ, আপোনালোকৰ দল সংগঠন আছে আৰু সেই দল সংগঠনক আপোনালোকে বেয়া চৰিত্ৰৰ মানুহবিলাকক আপোনাৰ উচিত শিক্ষা দিবৰ কাৰণে আপোনাৰ সাজু হওক। অন্যথা নহ'লে আমি হিন্দু সমাজে আমি একত্ৰিত হৈ পেলাই আমি আমাৰ যিটো সংগ্ৰাম আমি কৰি থাকিম। আৰু তাৰ বাকী আপোনালোকৰ এইটো প্ৰশাসন আৰু অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ আপোনাৰ এইটো জগৰীয়া হ'ব। কাৰণ আমি আৰু সহ্য হৈ নাথাকো আমাৰ নাৰীৰ ওপৰতে অত্যাচাৰ আমি কেতিয়াও মানি নলওঁ। আমাৰ বহুত বেয়া লাগিছে আজি আমাৰ এই দুজন ছোৱালীক আজি ইমান বেয়া ব্যৱহাৰ কৰিছে, আমাৰ ইহঁতে অস্থিৰ ব্যৱহাৰ কৰিছে। আমি ৰিপৰ্ট পাইছো, আমি এই ৰিপৰ্ট অনুযায়ী আমাৰ বহুত দুখ লাগিছে। এইটো যদি আমাৰ বিহিত ব্যৱস্থা নলয় আমাৰ এই অসম আমাৰ পৰিস্থিতি বহুত ভয়াৱহ হৈ যাব। সেইকাৰণে মই আহ্বান জনাইছো প্ৰশাসনক যে আপোনালোকে এই সুব্যৱস্থা কৰক। আমাৰ যাৱজ্জীৱন আমাৰ সিহঁতক কাৰাদণ্ড দিব লাগিব, নহ'লে অসমৰ কথা বহুত বেয়া হৈ যাব। এইটো কথা স্পষ্ট কথা। আৰু এটা লাষ্টত এটা কথা ক'ব কৈছে যে আপোনালোকে মুছলিম আপোনাৰ সম্প্ৰদায়ৰ আপোনাৰ যিবিলাক দল সংগঠন আছে সেই দল সংগঠনক মই এটা অনুৰোধ জনাইছো, আপোনালোকে এটা এই বিষয়লৈ আপোনাৰ বৃহৎ এটা সিদ্ধান্ত লওক। অন্যথা আপোনালোকৰ লগত আমাৰ যিটো ভাতৃত্ব ভাৱ আছে সেই ভাতৃত্ব ভাৱটো মতে আমালোকৰ লগত এটা নোহোৱা হৈ যাব এদিন। কাৰণ আমি আপোনালোকৰ এটা ভাতৃত্ব ভাৱ হৈ আমি থাকিব বিচাৰিছো, আমাৰ মিলমিত থাকিব বিচাৰিছো। কিন্তু সেই মিলমিত ভাৱটো যেতিয়া আপোনালোকে এই বেয়া চকুৰ দৃষ্টি নিদিয়ে তাৰ কাৰণে আপোনালোকে বিৰত থাকক। আৰু অন্যথা আপোনালোকৰ এই পৰিণামবিলাক ভয়াৱহ হ'ব বুলি মই আপোনালোকে আজি এই আৰু সংবাদ মেলৰ জৰিয়তে মই আপোনালোকক মই জনাই দিলো।